নমস্কাৰ মই মজুতি আপোনালোকে চাই আছে মোৰ ইউটিউব চেনেল মজুতি মিলি আপোনালোক সকলোকে মোৰ ইউটিউব চেনেলত পুনৰবাৰ স্বাগতম জনাইছোঁ। আৰু পোনপ্ৰথমে আপোনালোক সকলোকে গুড মৰ্ণিং। আৰু আজি যিহেতু নতুন বছৰ, আজিৰ পৰা নতুন বছৰ 1 জানুৱাৰী। চ' সকলোকে নতুন বছৰ বহুত বহুত শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আৰু লগতে মাঘ বিহু আহি আছে, চ' মাঘ বিহুৰ বাবেও বহুত বহুত শুভেচ্ছা জ্ঞাপন কৰিলোঁ আপোনালোক সকলোকে। আৰু আজি ভিডিঅ'ৰ স্পেচিয়েলি মানে 8 বছৰ পিছত আমি একেলগে পঢ়া হাইস্কুলৰ লগৰবোৰৰ লগত পাৰ্টি কৰিম। চ' তাৰ কাৰণে কিছুমান বজাৰ আছে, বজাৰবোৰ কৰিম। কালি ৰাতি মেক্সিমাম কৰিলোঁ আৰু এতিয়া কেইটামান আছে, এই গোটেইখিনি দেখাবলৈ চেষ্টা কৰিম। ত' আপোনালোকে ভিডিঅ'টো আগলৈকে স্কিপ নকৰাকৈ চাই যাব। আৰু কোন কোন হয় মোৰ লগৰ, হাইস্কুলৰ লগৰ, গোটেইখিনি দেখুৱাবলৈ চেষ্টা কৰিম। আপোনালোকে চাই থাকিব। লগৰ এজনৰ ঘৰত গৈছোঁ, তাৰ পৰা বস্তু কেইটামান আনি আমি পিকনিক প্লেচলৈ যাব লাগে। আৰু পিকনিক ক'ত খাম এইটো দেখুৱাবলৈ চেষ্টা কৰিম। আজি ভিডিঅ'টো অকণমান ইণ্টাৰেষ্টিং লাগিব, আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ চাই যাব। কৈছিলোঁ যে মোৰ লগৰটোলৈ গৈছোঁ, চ' মোৰ লগৰবোৰক দেখুৱাইছোঁ। হাই কৰে। হাই হাই আৰু কিবা নতুন বছৰ শুভেচ্ছা জনাই আকৌ চবে। হ্যাপি নিউ ইয়ার গাইস, হ্যাপি নিউ ইয়ার। আজি পাৰ্টিৰ কাৰণে কেইটামান বস্তু যিটো বনাবলগীয়া বস্তু, কেৰাহী, বাল্টি, কিবা কিবি এইবোৰ উঠাই ল'লোঁ। এতিয়া ইয়াত বাকী আছে মাংস চাংস আনিবলৈ নে কিনিবলগীয়া আছে। এই মাংসত আছে, মাংস লৈ ডিজে চিজে লৈ এতিয়া ডাইৰেক্ট পিকনিক প্লেচত গৈ আপোনাক দেখুৱাম। চ' চাই দিব ভিডিঅ'টো আগলৈকে। A few moments later. ফাইনেলি আমি পিকনিক প্লেচ আহি পালোঁ। আৰু এইফালে এটা কুমাৰ, হাই কৰি দিয়া। হাই। আৰু এইফালে দীপক, হাই। মোৰ লগৰ আৰু আহি আছে। ফাইনেলি ল'ৰা মেক্সিমাম আহি গ'ল আৰু এতিয়া ছোৱালী বাকী আছে। হেপী নিউ ইয়াৰ। হ্যাপি নিউ ইয়ার, হ্যাপি নিউ ইয়ার। আৰু বাকীবোৰ আহিব আছে। চ' বস্তু এতিয়া বৰ্তমান লেডিজবোৰ আহি পোৱা নাই, চ' সেইকাৰণে চাহটো উঠাই লৈছোঁ। এই জুই নুমি গৈছে জ্বলা। চ' অলপ পাছত ছোৱালীবোৰ আহিব, আহি পোৱাৰ পিছত বাকী খানা পিনা যিবোৰ আছে এইবোৰ ৰেডি কৰিম। চ' বনাই যাম, আপোনালোকে চাই থাকিব। আৰু এতিয়া ছোৱালীবোৰো আহি পালে আৰু ল'ৰাবোৰ অলৰেডি আগতে আহি আছে। অলপ পাছতে কেক কাটিং হ'ব। একচুৱেলি আজি আৰু এই কুমাৰ, এই ৰঙা টুপি পিন্ধাজনৰ আজি বাৰ্থডে আছে 1 জানুৱাৰীত, আৰু তাৰ কাৰণে কেক আনিছে। চ' অলপ পিছত কেক কাটিং হ'ব। কিমান মানুহক খোৱালো মই এতিয়ালৈকে। Happy birthday to you. হ্যাপি নিউ ইয়ার। মাংসটো গছকি অৱস্থা বেয়া কৰি দিয়ে। Happy birthday boy, happy birthday. Birthday boy. গহাগৰি নকৰিবি। Happy birthday. হ'ব তোৰ আনিছে চাউণ্ড টাউন নাই, বাৰ্থডে চেছ খতম। চবে চিঞৰ আকৌ হেপী নিউ ইয়াৰ চিঞৰ জোৰছে চিঞৰ। মোৰ চাউণ্ড
বৰ্তমান চাহ খোৱা চলি আছে তাৰপিছত বাকী কামবোৰ ষ্টাৰ্ট হৈ গৈ থাকিব আৰু আপোনালোকে চাই থাকিব আগলৈকে ফাইনেলি কেক কাটিং হৈ গ'ল চ' এই গান তাত মিউজিক বাজি আছে চ' কপিৰাইট পৰিব পাৰে সেইকাৰণে মই অকণমান দূৰ আহিছোঁ অলপ এই আঁতৰত মিউজিক বন্ধ কৰি লৈছোঁ এইফালে বিদুল মোৰ লগৰ আৰু অলপ পাছতে মানে খোৱা বোৱা মানে বনোৱা ষ্টাৰ্ট কৰিব যিহেতু এতিয়ালৈকে বনোৱা নাই কিবা কিবি নাচি থাকোঁতে দিনটো মানে সময়টো পাৰ কৰিছে এনেকুৱা 8 বছৰ পিছত লগ পোৱাটো মানে লগ পোৱাটো ইমান কিবাও নহয় ন ইমান 8 বছৰ পাছত লগ পাইছোঁ চ' সেইকাৰণে ভাল লাগিছে সেইকাৰণে খোৱা বোৱাটো বনোৱাই নাই একো এতিয়ালৈকে বনোৱাই নাই চ' এতিয়া বনাবহে চ' খানা পিনা বনাবৰ কাৰণে ষ্টাৰ্ট কৰিছোঁ এইফালে চাউল ধুই আছে আৰু এইফালে কেৰাহী উঠোৱা হৈ গ'ল অলৰেডি আৰু অলপ পাছতে চব্জি তব্জি কিবা কিবি বনোৱা মানে ষ্টাৰ্ট কৰিব আৰু যিহেতু জুচ কাৰণ 8 বছৰ পিছত লগ পাইছে ন চ' অভিয়াছলি অকণমান জুচটো থাকিবই নাচ গান চব চলি আছে এভৰিথিং চলি আছে এইফালে ছোৱালীবোৰে চব্জি কটাত ব্যস্ত হৈ আছে এতিয়া তাত খানা বনোৱা ৰেডি চলি আছে এই তাৰপৰা চ' খানা বনোৱা চলি আছে যিহেতু এতিয়া পানী দৰকাৰ হৈছে ত' পানী আনিবলৈ নৈলৈ গৈ আছোঁ মই আৰু এইফালে দীপক হাই আৰু লেডিজবোৰকো চব কাম চমজাই দিবতো নোৱাৰি ত' সেইকাৰণে আমিও সহায় কৰিব লাগিব চবেই মিলি কৰিলেহে সোনকালে হ'ব নহ'লে গোটেই ৰাতি কি দিনটো লাগিবই ৰাতিলৈকে লাগিব চ' অলপ সোনকালে কৰিব চেষ্টা কৰিছোঁ আৰু পানী অনা কিবা যতন দিছোঁ আৰু এইফালে বাল্টি লৈছে যদিও নুজুৰিব সেইকাৰণে এই পলিথিনতো লৈছোঁ এই নৈখন ওচৰ আছে বেছি দূৰ নহয় নৈখন আমি খোৱাত 100 মিটাৰ বুলি ধৰিছোঁ আৰু আমি খোৱা জেগাৰ পৰা 100 মিটাৰ ডিষ্টেঞ্চত আছে নৈখন দিচাং নৈ ইমান ধুনীয়া লোকেশ্যন এইফালে দলং হৈ আছে এইখন আমাৰ দিচাং দলং বাঢ়ে নি ইমান তথাপিও ধুনীয়া చదాపుకుంటా పాలతుకుండేనో చునట్టుకుంటా పాముంటుకుండేనో చదాపుకుంటా పాలతుకుండేనో చునట్టుకుంటా తుకుండే తుకుండే నట్టుకుంటా తుకుండే తుకుండే తుకుంటుకుంటా ওই বিহু নামে এতিয়া বৰ্তমান খানা পিনা ৰেডি হৈ গ'ল আৰু খাবৰ কাৰণে ৰেডি বহিছেই
ভিডিঅ' কৰিব পৰা নাই কাৰণ গান চাৰিওফালে বাজি আছে কপিৰাইট কৰিব পাৰে চ' এয়া মোৰ ভাগৰ ভাত চালাড মাংস এই কি খাবা আৰু